এইখন অসমতে ভয়ংকৰ সংঘটিত হৈছে এটা হত্যাকাণ্ডৰ ভয়ংকৰ ঘটনা, এটা করুণ ঘটনা। অহা বুধবাৰ অৰ্থাৎ ২৭ নৱেম্বৰ তাৰিখে নৱস্মিতাৰ চৰকাৰী তেওঁৰ বিবাহ পাশত আবদ্ধ হোৱাৰ কথা আছিল। অৰ্থাৎ শুকুৰবাৰে, অৰ্থাৎ যোৱাকালি শুকুৰবাৰে কিছুমান বজাৰ কৰিবলগীয়া আছিল বাবে নৱস্মিতা চৰকাৰে তেওঁ টাউনলৈ গৈছিল বজাৰ কৰিবলৈ। যি টাউনৰ পৰা আহি তেওঁ বজাৰ কৰি আহি যি দৃশ্য দেখিলে তেওঁ হঠাৎ ঘৰত সোমাই তেওঁ থমকি ৰ'ল। ঘৰত সোমায়ে তেওঁ যি দেখিছিল তেওঁৰ মাতৃৰ মৃতদেহ পৰি আছিল। কান্দোনত ভাগি পৰিছিল নৱস্মিতা আৰু যি দৃশ্য দেখিছে আৰু কিছু দূৰ যোৱাৰ পিছতে তেওঁৰ পিতৃৰ মৃতদেহ পৰি আছে আৰু পিতৃৰ মৃতদেহ পৰাৰ তেওঁৰ মৃতদেহৰ পৰা তেজ ওলাই আছে। তেওঁ চিঞৰ বাখৰ কৰিছিল। চিঞৰ বাখৰ কৰি তেওঁ স্থানীয় ৰাইজ একত্ৰিত হৈ স্থানীয় ৰাইজে নৱস্মিতাৰ ঘৰলৈ আহিছিল আৰু নৱস্মিতা কান্দি কান্দি তেওঁ আৰু কিছু দূৰত যোৱাৰ পিছতে দেখিছিল তেওঁ নিজ ভনীয়েকৰ মৃতদেহ আৰু তেওঁৰ পিতৃ মাতৃ লগতে তেওঁৰ ভনীয়েককো কোনোবাই হত্যা কৰিছিল। ভয়ংকৰ নৃশংসভাৱে তেওঁৰ পিতৃ মাতৃ আৰু তেওঁৰ ভনীয়েকক কোনোবাই হত্যা কৰিছিল। নৱস্মিতাই কল্পনাই কৰিব পৰা নাছিল যে এনেকুৱা হ'ব বুলি। আৰু চোতালত আছিল তেওঁৰ বিবাহৰ পেণ্ডেল। বিবাহৰ কিছু বজাৰ কৰিবলগীয়া আছিল বাবে নৱস্মিতাই টাউনলৈ গৈছিল আৰু টাউনৰ পৰাই আহি তেওঁৰ পিতৃ মাতৃ আৰু ভনীয়েকক কোনোবাই হত্যা কৰি থোৱা দেখিছিল। আৰু তেওঁ চিঞৰ বাখৰ কৰি কান্দি কুটি তেওঁৰ ওচৰৰ স্থানীয় ৰাইজ আহিল আৰু স্থানীয় ৰাইজে যি দেখা পালে আৰু স্থানীয় ৰাইজে আহি লগে লগে আৰক্ষীক খবৰ দিলে। আৰক্ষীয়ে তদন্ত কৰিলে আৰু আৰক্ষীয়ে সকলোকে সোধা পোছা কৰি আৰু দেখিলে যে নৱস্মিতা চৰকাৰৰ পিতৃ, তেওঁৰ পিতৃ মাতৃ আৰু ভনীয়েকৰ লগতে আৰু এইখন ঘৰতে আৰু এজন যুৱকৰ মৃতদেহ আছে। আৰু এই যুৱকজনৰ নৱস্মিতা চৰকাৰৰ এইজন যুৱক বহু দিনৰ পৰা নৱস্মিতাৰ যিহেতু নেকি প্ৰেমৰ জালত যিহেতু নেকি কথা পাতি থকা তেওঁৰ ওচৰৰে স্থানীয় ৰাইজে এজন যুৱকে যিজন যুৱক তেওঁ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিল। এই যুৱকক প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিল আৰু নৱস্মিতা হৈছে এজনী টেক শিক্ষয়িত্ৰী। এজন যুৱকৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হোৱা কথা আছিল নৱস্মিতাই। এজন স্থানীয় যুৱকে বহু দিনৰ পৰা নৱস্মিতা চৰকাৰক প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু সেই প্ৰেমৰ প্ৰস্তাৱ নৱস্মিতাই নাকচ কৰিছিল। সেই স্থানীয় যুৱকে নৱস্মিতাক আৰক্ষীৰ কাষ চাপিছিল। তৎসত্ত্বেও নৱস্মিতাক বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ দিছিল। আৰু এতিয়া স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে প্ৰেমৰ বাবে সেইটো কাৰণে প্ৰেমৰ বাবে সেই হত্যাকাণ্ড হ'ব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। কিন্তু এইটো সঠিক যদি সেই যুৱকজনী এইটো সঠিক যে তেওঁৰ পিতৃ মাতৃৰ লগতে তেওঁৰ ভনীয়েককো হত্যা কৰিছিল, তেতিয়াহ'লে এই যুৱকজনক কোনে হত্যা কৰিলে? এতিয়া এই সমগ্ৰ ঘটনাখিনি কেন্দ্ৰ কৰি সমগ্ৰ নগাঁওখনতে চাঞ্চল্যৰ সৃষ্টি হৈছে। অহা বুধবাৰ অৰ্থাৎ ২৭ নৱেম্বৰৰ তেওঁৰ নৱস্মিতাৰ বিবাহ পাশত আবদ্ধ হোৱাৰ কথা আছিল। এতিয়া নৱস্মিতা চৰকাৰৰ হঠাৎ যে এনেকুৱা থান বান হৈ গ'ল, সকলো শেষ হৈ গ'ল নৱস্মিতা চৰকাৰৰ। ভবা কথা নহয় দি বাটত আছে কোনে ভাবিছিল এনেকুৱা হ'ব বুলি, কল্পনাই কৰা নাছিল যে নৱস্মিতা এনেকুৱা হ'ব বুলি। যিহেতু নেকি বিবাহ কিছুদিনৰ মানে বিবাহৰ বেছি দিন নাছিলেই, সেই সময়তে এনেকুৱা হ'ব বুলি কোনে ভাবিছিল এনেকুৱা সংঘটিত হ'ব বুলি। নৱস্মিতা চৰকাৰৰ পিতৃ মাতৃ আৰু তেওঁৰ ভনীয়েকৰ লগতে আৰু এজন যুৱকৰ হত্যা, নৃশংস হত্যা যে এখন পৰিয়াল যে ধ্বংস এনেকুৱা হ'ল কোনেও ভবা নাছিল, কোনেও কল্পনা কৰা নাছিল। যিহেতু নেকি হৃদয় বিদাৰক ঘটনা, কোনোমতেহে জীয়াই আছে নৱস্মিতা চৰকাৰে। যিহেতু নেকি সপোন দেখিছিল নৱস্মিতা চৰকাৰে গোটেই জীৱনটো কটোৱা সেই যুৱকজনৰ লগত বিবাহৰ সপোন দেখিছিল নৱস্মিতা চৰকাৰে। এনেকৈ বিবাহ পাশত আবদ্ধ হ'ব পাৰে, সকলোকে হেৰুৱালে তাই নৱস্মিতা চৰকাৰে। যিহেতু নেকি তেওঁৰ পিতৃ মাতৃৰ লগতে তেওঁৰ ভনীয়েকক সকলো হেৰুৱালে। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক আৰু কমেণ্ট কৰি জনাব। তো সেইটো কাৰণে এনেকুৱা আচৰিত ঘটনা
তো দেখিবলৈ পোৱা গ'ল আচৰিত তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম তো বাই